নমস্কাৰ আপোনালোক সকলোকে কল্পনা কালেকশ্যনলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত মই আপোনালোকৰ বাবে কিছুমান কাপোৰ লৈ আহিছোঁ। প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ চাদৰ। চাওকচোন চাদৰসমূহ। কল্পনা কালেকশ্যনত আপোনালোকে একেবাৰে কম মূল্যত ধুনীয়া ধুনীয়া কাপোৰসমূহ পায়। চাওকচোন আপোনালোকক মই চাদৰসমূহ দেখুৱাইছোঁ। এইখন চাওক, অতি কম মূল্যত লাভ কৰিব চাদৰসমূহ। কিছু ধুনীয়া চাদৰসমূহ। এই চাদৰসমূহ আপোনালোকে লাভ কৰিব মাত্ৰ 230 টকাত। মাত্ৰ 230 টকাত এই চাদৰ লাভ কৰিব। চাওক এইখন, ইয়াৰ কেইবাটাও কালাৰ আছে। কালাৰকেইটা মই দেখুৱাই দিছোঁ। চাওক, মই ভিডিঅ'সমূহ মোৰ দোকানৰ পৰা কৰোঁ কাৰণে কিছুমান শব্দ হয়, তাৰ বাবে দুখিত। প্ৰত্যেকটো ভিডিঅ'তে মই ক'বইলগীয়া হয় আৰু কিছুমান শব্দ হয় বুলি। এয়া চাওক, এইখন এখন মাত্ৰ 230 টকাত লাভ কৰিব আপোনালোকে এই চাদৰসমূহ। এইটো এটা কালাৰ চাওক, এইটো এটা কালাৰ মাত্ৰ 230 টকা। আৰু এটা কালাৰ দেখুৱাই দিছোঁ মই। এইটো এটা কালাৰ চাওক, মাত্ৰ 230 টকাত। এই ধুনীয়া ধুনীয়া চাদৰসমূহ আপোনালোকে লাভ কৰিব মাত্ৰ 230 টকাত। কম মূল্যত ধুনীয়া ধুনীয়া কাপোৰসমূহ ল'বলৈ আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এইবাৰ আনিছোঁ মই ডিজিটেল প্ৰিণ্টৰ যোৰা। আপোনালোকক আগতে দেখুৱাইছিলোঁ, বহুলোকে সংগ্ৰহ কৰিলে। এবাৰ বেলেগ এটা প্ৰিণ্টত আনিছোঁ। চাওক, এইখন মেখেলা, এইখন চাদৰ। চাওকচোন, এইখন চাদৰ, এইখন চাদৰ। এইটো ডিজিটেল প্ৰিণ্টৰ এই সুন্দৰ যোৰাটো লাভ কৰিব আপোনালোকে মাত্ৰ 390 টকাত। 390 টকাত এই সুন্দৰ যোৰাটো লাভ কৰিব। আপোনালোকে সোনকালে সংগ্ৰহ কৰিব, কাৰণ আমাৰ ষ্টকসমূহ সোনকালে শেষ হৈ যায়। ইয়াৰ পিছত আৰু এটা কালাৰ দেখুৱাই দিছোঁ। এইটো এটা কালাৰ আছে, চাওক, মাত্ৰ 390 টকাত লাভ কৰিব ডিজিটেল কটন। চাওক, এই ডিজিটেল কটনৰ এই সুন্দৰ যোৰাটো লাভ কৰিব মাত্ৰ 390 টকাত। ইমান সুন্দৰ যোৰা এটা পাব আপোনালোকে মাত্ৰ 390 টকাত। এইবোৰ ধুই ধুই পিন্ধিব পাৰিব। বৰষুণ দিলেও ধুলে সোনকালে শুকায়, একো প্ৰব্লেমেই নাথাকে এইবোৰ পিন্ধিলে। তাৰপিছত দেখুৱাইছোঁ মই কটন, পিয়ৰ কটনৰ বিচাৰি আছিলে। খুব সুন্দৰ যোৰা লৈ আহিছোঁ আজি মই পিয়ৰ কটনৰ। একেবাৰে কম মূল্যতে লাভ কৰিব আপোনালোকে। চাওক, প্ৰথমতে দেখুৱাইছোঁ মেখেলাখন। এখন মেখেলা, এইখন মেখেলা অতি সুন্দৰ। একদম কাপোৰটো দেখুৱাই মোৰ ভাল লাগিছে, বহুত ধুনীয়া কাপোৰ। আৰু আপোনালোকে আজি একদম কম মূল্যত লাভ কৰিব এই কাপোৰসমূহ। চাওক, এইযোৰ চাওক, পিয়ৰ কটনৰ হয়, পিয়ৰ কটন হয়। ইয়াৰ লগতে ব্লাউজ পিচটো একেই হ'ব। ব্লাউজ পিচটো ইয়াৰ লগতে আছে, মেখেলাখনৰ লগতে আছে। আপোনালোকে এইবোৰ চিলাই ল'ব পাৰিব। ব্লাউজ পিচটো ইয়াৰ লগত আছে। এইখন হৈ গ'ল চাদৰ। চাদৰখন চাওকচোন, কিছু ধুনীয়া। এয়া চাওক চাদৰখন। এই সুন্দৰ যোৰাটো আপোনালোকে লাভ কৰিব আজি মাত্ৰ 550 টকাত। শ্বিপিং চাৰ্জ দিব নালাগে, এক্সট্ৰা শ্বিপিং চাৰ্জৰ প্ৰয়োজন নাই। মাত্ৰ 550 টকাত আপোনালোকে এই সুন্দৰ যোৰাটো লাভ কৰিব। চাওক, বহুত ধুনীয়া। একদম মানে কাপোৰটো গৰমত পিন্ধাৰ উপযুক্ত, পিয়ৰ কটনৰ হয়। আপোনালোকে আজি লাভ কৰিব মাত্ৰ 550 টকাত। আৰু এক্সট্ৰা শ্বিপিং চাৰ্জ দিব নালাগে। অসমৰ সকলো ঠাইৰ লোকে ল'ব পাৰিব এই কাপোৰসমূহ। DTDC বা পোষ্ট অফিচৰ জৰিয়তে আমি পঠিওৱা হয়। আৰু এই কাপোৰসমূহ অকল অনলাইন কাষ্টমাৰৰ বাবে, অফলাইনত আপোনালোকে আহিলে নাপাব। খুব সুন্দৰ যোৰা, মোৰ দেখুৱাই ভাল লাগিছে আপোনালোকক। আৰু যদি পচন্দ হৈছে সোনকালে সংগ্ৰহ কৰিব, কাৰণ আমাৰ কাপোৰসমূহ সোনকালে শেষ হৈ যায়। ইয়াৰ পিছত দেখুৱাইছোঁ মই অন্য এটা কালাৰ। চাওকচোন, কালাৰবোৰ চবেই ধুনীয়া। এইটো চাওক, কিছু ধুনীয়া। আপোনালোকৰ যিটো কালাৰ পচন্দ হয় সেই কালাৰটোৱে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। ব্লাউজ পিচ আছে মাত্ৰ 550 টকাত। মাত্ৰ 550 টকাত আপোনালোকে এই সুন্দৰ যোৰাটো লাভ কৰিব। ইয়াৰ এক্সট্ৰা শ্বিপিং চাৰ্জো দিব নালাগে। এইটো 550 টকাত আপোনালোকে এই কাপোৰসমূহ লাভ কৰিব। ইয়াৰ পিছত আৰু আছে কালাৰ। এইটো এটা কালাৰ চাওকচোন। এই কালাৰসমূহ সকলোৰে পচন্দ হয়। চাওক, এয়া এইখন মেখেলা, মেখেলাৰ লগতে ব্লাউজ পিচ মাত্ৰ 550 টকাত, শ্বিপিং ফ্ৰী।
এইবাৰ মই দেখুৱাবলৈ ওলাইছোঁ প্ৰিণ্টেড এটা যোৰা। চাওকচোন এই প্ৰিণ্টেড যোৰাটো, এয়া চাওক চাওক, এয়া চাওক। চাদৰখন অফ হোৱাইট হ'ব, কিন্তু মেখেলাখন হোৱাইটত হ'ব দেই। এই যোৰাটো লাভ কৰিব মাত্ৰ 400 টকাত, মাত্ৰ 400 টকাত লাভ কৰিব এই যোৰাটো। পচন্দ হ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, পচন্দ হ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইটো বেলেগ এটা কালাৰ আছে, এইটো কালাৰ মই দেখুৱাই দিছোঁ, চাওক। চাদৰখন অফ হোৱাইট আৰু মেখেলাখন হোৱাইটত। এতিয়া কৈ দিছোঁ মই আপোনালোকক ব্লাউজ পিচ, ইয়াৰ লগত ব্লাউজ পিচ আছে, মেখেলাতে ব্লাউজ পিচটো লাগি আছে, আপোনালোকে ল'ব পাৰিব। মাত্ৰ 400 টকাত লাভ কৰিব, শ্বিপিং এক্সট্ৰা। এইবাৰ দেখুৱাবলৈ লৈছোঁ পদ্মিনী গেৰো। চাওকচোন এখন মেখেলা, এইখন মেখেলা, এইখন মেখেলা যথেষ্ট ওপৰলৈকে কাম কৰা আছে। এইখন চাদৰ, এইখন চাদৰ চাওক। চাদৰখন কিছু ধুনীয়া, গেৰটো ইয়াৰ বৰ ডাঙৰকৈ আছে, চাওক। এই চাওক গেৰটো যথেষ্ট ডাঙৰকৈ আছে, মাজত পৰিব এইডোখৰ গেৰডোখৰ। এইটো আগটো চাওক, কিছু ধুনীয়া কাপোৰবোৰ, এইবোৰ চাওক গেৰত, পদ্মিনী গেৰ। ইয়াৰ মূল্য হ'ব মাত্ৰ 1390 টকাত। আজি আপোনালোকে 1390 টকাত লাভ কৰিব। ইয়াৰ কালাৰবোৰ মই দেখুৱাই দিছোঁ। এইটো এটা কালাৰ, এইটো চাওক, এইটো কালাৰটো, এইটো কালাৰ চাওক। মাজত এইডোখৰ গেৰ যথেষ্ট ডাঙৰ, কাপোৰযোৰ একদম উজ্জ্বল কৰি তুলিছে গেৰৰ হালধীয়া ৰংটোৱে। এইকেইটা চাইড পাৰি আৰু এই তলত এইটো ব্লাউজ পিচ। এইটো ব্লাউজ পিচ আপোনালোকে আজি লাভ কৰিব মাত্ৰ 1390 টকাত। 1390 টকাত লাভ কৰিব। এয়া চাওক এখন মেখেলাখন, এইখন মেখেলাখন চাওক, মাত্ৰ 1390 টকাত লাভ কৰিব। ইয়াৰ পিছত দেখুৱাইছোঁ মই ব্লু, নীলা ৰঙত, বহুতে ডাৰ্ক ব্লু নীলা ৰঙত বহুতে বিচাৰে। এয়া চাওক, এইটো এয়া চাওক, এয়া মাজৰ গেৰটো, গেৰ যথেষ্ট ডাঙৰ ডাঙৰ দিছে গেৰবোৰ। এয়া গেৰ আপোনালোকে আজি লাভ কৰিব মাত্ৰ 1390 টকাত। এইকেইটা চাইড পাৰি আৰু ব্লাউজ পিছত এটা পাৰি আছে। এয়া এইখন মেখেলাখন, এইখন মেখেলাখন আপোনালোকে ল'ব পাৰিব। অতি কম মূল্যত লাভ কৰি আছে আপোনালোকে, চাওক অতি কম মূল্যত লাভ কৰি আছে আপোনালোকে। এইসমূহ পাব মাত্ৰ 1390 টকাত। এইখন মেখেলা, ইয়াৰ পিছত আৰু দুটা কালাৰ আছে, মই দেখুৱাই দিছোঁ। এয়া অৰেঞ্জ কালাৰ, এইটো অৰেঞ্জত চাওক, অৰেঞ্জত কালাৰ, এইটো অৰেঞ্জ কালাৰ। আপোনালোকৰ যদি পচন্দ হয় পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। তাৰপিছত আৰু এটা আছে ৰেডত, মই দেখুৱাই দিছোঁ। ৰেডত মই দেখুৱাই দিছোঁ, চাওক এইটো ৰেডত কিছু ধুনীয়া। আপোনালোকৰ যদি পচন্দ হয় পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। মাত্ৰ 1390 টকাত এই কাপোৰসমূহ আজি লাভ কৰিব। আজি মই ইয়াকে দেখুৱালোঁ। আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, সকলোৱে যাতে চাব পাৰে।
আপোনালোকে যদি এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰসমূহ চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।